Hey guys, welcome back to my another mini vlog. আৰু আজি এটা ডল কেক বনাব গৈ আছোঁ। অলৰেডি বনাই আছোঁ কেকটো। আৰু এইটো কেকটো তেওঁলোকে কাষ্টমাইজ কৰাইছিলে। বাট কাষ্টমাইজ কৰাইছিল যদিও তেওঁলোকৰ সৈতে মই কথা পাতি ল'লোঁ। মানে তেওঁলোকে যোনটো কেক ডিজাইন দেখাইছিলে মই ক'লোঁ যে অকণমান চেঞ্জেছ কৰিব পাৰিম নেকি বা চেঞ্জেছ কৰিম নেকি। তেওঁলোকে ক'লে যে হ'ব কৰি দিব, একো নাই, বাছ ডিজাইনটো তেনেকুৱা যেনেকুৱা দিছোঁ তেনেকুৱা হ'লেই হ'ল খালি। আৰু তেওঁলোকে যেনেকৈ দিছিল ডিজাইনটো মই তেনেকৈয়ে বনাই দিলোঁ, খালি অকণমান চেঞ্জ কৰিলোঁ। কি চেঞ্জ কৰিলোঁ সেইটো আপোনালোকে লাষ্টত তেওঁলোকে দিয়া কেকৰ ফটোটো আৰু মই বনোৱা কেকৰ ফটোটো এড কৰি দিম। সেয়াই আৰু সেয়া বৰ্তমান কেকটো মই বনাই কৰি অলম'ষ্ট হৈয়ে গৈছেহি। আৰু এইটো মোৰ বাটাৰস্কচ ফ্লেভাৰৰ কেক আছিলে। আৰু মই ধুনীয়াকৈ যিমান পাৰোঁ ট্ৰাই কৰিলোঁ ভালকৈ বনাবলৈ। বাট আপোনালোকে চাই কৰি জনাব কেনেকুৱা হ'ল কেকটো বনোৱা। আৰু লাষ্ট ফিনিচিং অকণমান কৰিব আছে। ইয়াতে মই স্প্ৰে দিছোঁ, গল্ডেন স্প্ৰে আৰু চিলভাৰ স্প্ৰে দি পেলাই লাষ্টত অকণমান ডিজাইন কৰি পেলাই দি দিছোঁ। আৰু অকণমান কৰিম বুলি ভাবিছিলোঁ, বাট কয় ন বহুত বেছি ডিজাইন কৰি থাকিলে বেয়া হৈ যাব, সেইকাৰণে নকৰিলোঁ আৰু হাতটো আঁতৰাই দিলোঁ। আৰু এয়া অলম'ষ্ট শেষ হৈয়ে গ'ল মোৰ। আৰু এইটো কেক 1 কেজি কেক নালাগে কৈছিলে, মই ½ কেজি 350 লওঁ আৰু তেওঁলোকে 500 মানত ভিতৰত বনাই দিব কৈছিলে। বাট মই অলপ বেছিকৈ বনাই কৰি মিলাই কৰি দিলোঁ আৰু এইটো হ'ল কেকৰ ফাইনেল লুকটো। আৰু মই কৈছিলোঁ ন একে লাষ্টত তেওঁলোকে দিয়া কেকটো আৰু মই বনোৱা কেকটো দেখাই দিম। এইটো হ'ল তেওঁলোকে পিকচাৰত দিয়া কেকটো আৰু এইটো হ'ল মই বনোৱা কেকটো। আজিলৈ ইমানেই আছিলে, তেন্তে আজিলৈ বাই।